কাৰ্বি আংলং জিলা আপকো কমিটিৰ আজি ধনুঘাটত এখন কাৰ্যনিৰ্বাহক সভা আৰু সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। এই সভাতে আমি আমাৰ কেন্দ্ৰীয় আপকোৰ সম্পাদক তেখেতৰ দ্বাৰা অনুমোদিত প্ৰায় 26টা পৰিচয় পত্ৰ মানে মেম্বাৰশ্বিপ আপকোৰ তেওঁলোকক মানে সম্পাদক প্ৰধানৰ দ্বাৰা যিটো আমাক প্ৰেৰণ কৰা হৈছিল সেই কাৰ্ডসমূহ আমি আজি ইয়াত মুকলিভাৱে বিতৰণ কৰিছোঁ। আমাৰ ইয়াৰ উপৰিও আজিৰ সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হৈছে। আমি ইতিমধ্যে দুখনকৈ সভাত কেইবাটাও আমি প্ৰস্তাৱ লৈছোঁ, যিটো মানে আমাৰ বাৰ্ষিক যিটো আমাৰ কৰ্ম আঁচনি সেইবোৰ আমি পুংখানুপুংখভাৱে আলোচনা কৰি সকলোৱে সৰ্বসন্মতভাৱে প্ৰস্তাৱ লৈ ভৱিষ্যতত আগুৱাই যোৱাৰ আমাৰ সংকল্প লোৱা হৈছে। লগতে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ধন্যবাদ। পিকনিক স্পটত ফাৰ্ষ্ট এক্সিকিউটিভ মিটিং পতা হৈছে। গতিকে ইয়াত আমি বহুতখিনি আমি ৰেজলিউশ্যন লোৱা হৈছে। 1 নম্বৰ ৰেজলিউশ্যন লোৱা আমি কাৰ্বি আংলং আপকো আগন্তুক ভালৰ কাৰণে আমি এটা জইণ্ট একাউণ্ট খুলিবৰ কাৰণে আমি সিদ্ধান্ত এটা লৈছোঁ। আৰু লগতে 2 নম্বৰ সিদ্ধান্ত আছে আমি কাৰ্যালয়ৰ বিষয় আমি মাটি বিচৰা আমি মাটি বিচাৰি আছে। লগতে আমি এই কাৰ্যালয়ৰ সুবিধাৰ কাৰণে এইটো মাননীয় ডক্টৰ তুলুৰাম ৰংহাং কাৰ্বি আংলং অট'নমাছ কাউন্সিল CEM ওচৰত ছাপিম। তাৰপিছত মেমৰেণ্ডাম এখন আমি দিম কাৰ্যালয় আপকো কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ কাৰণে। এইটো এটা সিদ্ধান্ত লৈছে। লগতে আমি এইবাৰ চবকৈ আমাৰ 3টা MLA আছে, 3জনক আমি লগ কৰি আহিম মেমৰেণ্ডাম আকাৰে। আৰু লগতে চিনাকি বৰ্তমান কাৰ্বি আংলং আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকো আমি চিনাকি দিব পৰা নাই। গতিকে আমাৰ এইটো পিৰিয়ড 2 বছৰ পিৰিয়ড আমি DC মেন আৰু আমাৰ ST ছাৰৰ চবতো আমি যাম বুলি এটা সিদ্ধান্ত লৈছোঁ। গতিকে আমি আজি যিটো বিকৃতি আমি ফাৰ্ষ্ট এক্সিকিউটিভ মিটিং এইটো সিদ্ধান্ত লৈ আমি